নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আৰে ৰঘুপতি আহি গ'লে বন্ধুসকল, আপোনালোকক ক'বলৈ ওলাইছোঁ ৰবিদাৰ ৰঘুপতি চিনেমাখনৰ কালেকশ্যনৰ বিষয়ে। ৰবিদাৰ ৰঘুপতি চিনেমাখনে অসমীয়া চলচ্চিত্ৰ জগতত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিলে। বন্ধুসকল, চিনেমাখন 2 জুন তাৰিখে অসমৰ লগতে অসমৰ বাহিৰৰ কেইবাখনো ৰাজ্যৰ সৰ্বমুঠ 300 বা 300তকৈ হয়তো বেছিও হ'ব এনেকুৱা স্ক্ৰীণত ৰিলিজ হৈছিলে। আৰু ৰিলিজৰ দিন ধৰি আজিলৈকে চিনেমাখন ছুপাৰহিট হৈ আছে। ছুপাৰহিট নহয়, ছুপাৰহিটৰ ওপৰত হৈ আছে। এনেকুৱা কালেকশ্যন কৰিছে, এনেকুৱা চলিছে, দৰ্শকে হিলদল ভাঙি প্ৰতিটো দৰ্শনীয়ে ফুল হৈ গৈ আছে। আপোনালোকে ভাবিছিল নে কেতিয়াবা অসমৰ বাহিৰত অসমীয়া চিনেমা হাউচফুল হ'ব? বাপৰে, কি ভাল লগা কথা নহয়নে বাৰু? আমি আশা কৰিম ৰবিদাৰ দৰে আৰু আন অভিনেতা অভিনেত্ৰীবোৰেও এনেকুৱা ব্লকবাষ্টাৰ ছুপাৰহিট অসমীয়া ছবি আমাক উপহাৰ দি যাওক। কিন্তু তাৰ আগত আমি আজি জানি লওঁ ৰঘুপতি চিনেমাখনৰ কালেকশ্যনৰ বিষয়ে। বন্ধুসকল, ৰঘুপতি চিনেমাখনে ৰিলিজৰ প্ৰথম সপ্তাহতেই চেঞ্চুৰী মাৰিছে। কিহৰ কাৰণে কৈছোঁ চেঞ্চুৰী মাৰা বুলি জানেনে? কাৰণ চিনেমাখনৰ নিৰ্মাণত যিমানখিনি ব্যয় হৈছিল তাতকৈ বেছি টকা ইনকাম কৰিছে। সৰ্বমুঠ 3,30,00,000 টকা ৰিলিজৰ প্ৰথম সপ্তাহতে ইনকাম কৰিছে। আৰু এই যে ৰিলিজ হোৱাৰ পৰাই প্ৰথম সপ্তাহত 3,30,00,000 আৰু এনেকৈ গৈ 16 দিনৰ সৰ্বমুঠ কালেকশ্যন হৈছে গৈ 7,72,00,000। পাও, চিন্তা কৰক আপোনালোকে, অসমীয়া চিনেমা এখনে মাত্ৰ 16 দিনত কালেকশ্যন কৰিছে 7,72,00,000 টকা। আৰু তাৰপিছত 17 দিনৰ দিনা কালেকশ্যন হৈছে 33,00,000, 18 দিনৰ দিনা কালেকশ্যন কৰিছে 30,00,000, 19 দিনৰ দিনা অলপ কমিলে 25,00,000, 20 দিনৰ দিনা মানে যোৱাকালি শনিবাৰ আছিলে, যোৱাকালি কালেকশ্যন কৰিছে 31,00,000, মানে 31,00,000 টকা শনিবাৰৰ দিনটোত কালেকশ্যন কৰিছে। আৰু আজি হৈছে দেওবাৰ, বন্ধবাৰ হিচাপে আজিৰ দিনটোত চিনেমাখনে যিটো হিচাপত কালেকশ্যন কৰি গৈ আছে সৰ্বমুঠ হ'বগৈ দিনটোৰ শেষত প্ৰায় 38,00,000 টকা, 38,00,000 আজিৰ দিনটোত, মানে দেওবাৰৰ দিনটোত কালেকশ্যন হ'ব 38,00,000 টকা। আৰু এই গোটেই কালেকশ্যনখিনি একলগ কৰিলে 21 দিনৰ সৰ্বমুঠ কালেকশ্যন হৈ গৈ 9,30,00,000 টকা। চিন্তা কৰক, আজি 21 দিন মানে 3 সপ্তাহৰ কালেকশ্যন 9,30,00,000 টকা। কোনোবাই চিন্তা কৰিছিল নে অসমীয়া চিনেমা এখনে মাত্ৰ 3 সপ্তাহত যিমানখিনি ইনভেষ্ট কৰিছিলে, যিমানখিনি খৰচা কৰিছিলে তাৰ প্ৰায় 5 গুণ টকা ইনকাম কৰিব বুলি ভাবিছিল নে কোনোবাই? যিটো হিচাপত চিনেমাখনে কালেকশ্যন কৰি আছে নহয়, এনেকুৱাকৈ হ'লে কোৱাই অসম্ভৱ হ'ব যে চিনেমাখনৰ লাষ্ট কালেকশ্যন কেতিয়া শেষ হ'বগৈ, হলৰ পৰাই চিনেমাখন কেতিয়া নামিবগৈ। বাৰু আপোনালোকেও এটা অনুমান কৰি কমেণ্ট কৰিবচোন, চিনেমাখনৰ সৰ্বমুঠ কালেকশ্যন কিমান হয়গৈ? মইতো কোনো অনুমান লগাব পৰা নাই। ধন্যবাদ ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।